হেল্ল' এভৰিৱান এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল এগেইন। তো আজি পবিত্ৰ মাঘ মাহৰ 1 তাৰিখ আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা থাকিল। টু হাণ্ড্ৰেড তো আজি পবিত্ৰ মাঘ মাহৰ 1 তাৰিখ, তো সেইকাৰণে মন্দিৰ দৰ্শন কৰিব ওলাই আহিছোঁ। তো গৈ আছোঁ শিলবাৰী মন্দিৰ। এইটো আপোনাৰ ভূটান চাইডতে আছে। আগতো গৈছোঁ মানে তাত, কিন্তু এবাৰ আৰু গৈ আহোঁ। মানে একচুৱেলি যোৱা কথা আছিল আমাৰ সৰভোগ, মানে মই আৰু ধ্ৰুৱ আমি যোৱা কথা আছিল মানে একচুৱেলি সৰভোগৰ গৰখা গোসাঁই থানত তাত, কিন্তু মানে বহুত দূৰ হৈ যায়তো আৰু অকল আমি দুটাই হ'লোঁ। তো সেইকাৰণে মানে তাত কেঞ্চেল কৰি দিলোঁ। আৰু এতিয়া গৈ আছোঁ মই হালৈ তাত, আৰু তাক ল'ম, তাৰপিছত আমি গৈ থাকিম শিলবাৰী মন্দিৰলৈ। তো বলক। হালৈ ঘৰ পামেই আৰু অলপমান ৰং চাইড ল'ব লাগিব, সেইখিনি অলপমান ৰং চাইড গ'লে আগত হালৈ ঘৰলৈ যোৱা ৰাস্তাটো পাই যাম। মানে সি পূৰা ৰেডি হৈয়ে আছে, মোক ফোন কৰি আছে পূৰা একদম, মানে মোৰে দেৰি হ'ল যাই থৈ শেষত। এতিয়া তাক ল'ম, তাক লৈ কিনে আমি গৈ থাকিম। কি তো হালৈক পিক আপ কৰি ল'লোঁ, আৰু এতিয়া আমি গৈ আছোঁ শিলবাৰী মন্দিৰলৈ। আৰু ইয়াৰ পৰা ৰাইট চাইড ল'ব লাগিব, মানে ভূটান চাইডত আছেতো মন্দিৰটো, তো ইয়াৰ পৰা ৰাইট চাইড লৈ যাব লাগিব। মানে মন্দিৰটোৰ লোকেশ্যনটো ভালেই, যাই ভালেই লাগে, মানে আগতেও গৈছোঁ, কিন্তু আজি আৰু যাই আহোঁ। আৰু মানুহটো কিছু হ'ব আজি, মানে যিহেতু মাঘৰ 1 তাৰিখ ন, তো বহুত মানুহ হ'ব। তাৰে মাজেদি কিবাকৈ সেৱা এটা কৰিব পাৰিলে হৈ যায় আৰু। এনেইতো আৰু জীৱনটো আৰু চলিয়েতো আছে ভালে বয়াই। আৰু কথাটো হ'ল, যিহেতু মন্দিৰত ভিৰ হয় ন, তো কিমানখিনি দেখাব পাৰোঁ নাজানো, মানে বেছি শ্বট লোৱা নহয় চাগে। তো যিমানখিনি দেখাব পাৰোঁ আৰু দেখাম আৰু মানে। আৰু এই ৰাস্তাটো কিমান দেখাম আৰু ভিডিঅ'ত, নিজৰে মানে বৰ লাগি গৈছে, মানে এইটো ৰাস্তাতে আহি থকা পৰে, তো কিমান দেখাম আৰু ৰাস্তাটো। আৰু ইয়াত মানুহ চক, বাপৰে বাপ, সোমাব জেগা নাই, মানে এইটোৱে বিখ্যাত শিলবাৰী মন্দিৰ। সোমাব জেগা নাই, মানে ইমান মানুহ হৈছে আজি, সেইটোৱে। তো অলপমান আগৰ পৰা আহোঁ, যিহেতু আহিছোঁ এই চাইডত, এইফালেও গাড়ী, এইফালেও গাড়ী, মানে ইয়ালৈ মানে গাড়ী পাৰ্কিঙে কৰি থৈ দিছে, মানে চবফালে, মানে ইমান মানুহ হৈছে, মানে খোজ দিব জেগা নাই। মানে যি পাৰোঁ আৰু অলপ চলপ দেখালোঁ মানে ভিডিঅ'ত, সেয়ে আৰু মানে। আৰু মেইন মন্দিৰৰ ভিতৰত মানে যোৱাই নহ'ল, মানে ইমান মানুহ তাত।
ইমান মানুহ হৈছে ন, তো মেইন মন্দিৰৰ ভিতৰত মানে যোৱাই নহ'ল। এনেও আহি থকা পৰেতো, মানে পিছত আহিম আৰু এদিন ভালকৈ ইয়াত। নৰ্মেলি য'ত চাকি জ্বলায় মেইন মন্দিৰৰ ভিতৰত, মানে তাত মানে যাব নোৱাৰিলোৱে, ইমান মানুহ হৈছে মানে তাত। তো সেইকাৰণে অলপ বাহিৰৰ পৰাই সেৱা চেৱা কৰি চাকি তাকি জ্বলাই আহিলোঁ। ইমান আৰু নেদেখালোঁ মানে তাত। তো যি পাৰোঁ দেখালোঁ সেইখিনিয়ে আৰু এতিয়া অলপমান আগৰ পৰা আহোঁ, যিহেতু আহিছোঁৱে এইফালে, তো অলপমান আগত যাওঁ এনে ফুৰিব। পিছলা নেকি সুন্দৰ দে। বেছি নহয় পিছলা হ'ব। মানে ধুনীয়া খাপ আছে মানে। লৈ খুজিলি মানে ভগৱানক কিয় কম ভাইটো হয় নেকি? তো মানে চিক্ৰেট খোজা বুলি নহয় মানে, এইটো মানে বছৰটো ভালে ভালে যোৱাৰ কাৰণে তো সেৱা এটা জনাই আহিলোঁ। আৰু একচুৱেলি ইমান মানুহ ন তাত, মানে খোজ দিব জেগা নাই, নাই কি কওঁ? দুদিনমান দেৰিকৈ যাব লাগিব আৰু 2 দিনমান দেৰিকৈ আহিম তাত, মানে বহুত মানুহ আছিল, খোজ দিব জেগা নাই। আৰু মেইন মন্দিৰৰ ভিতৰত মানে যোৱাই নহ'ল সেইকাৰণে মানে। তো অলপমান আগত আহিছোঁ এতিয়া, আৰু লোকেশ্যনটো দেখাই দি আছোঁ আপোনালোকক। বঢ়িয়া লোকেশ্যন, একদম ধুনীয়া মজা। এইখিনি জেগা পূৰা সৰলপাৰাৰ নিচিনা একদম। খেলাই বস্তু সেইকাৰণে ক'লা হৈছে। ঠাণ্ডাৰ দিনত ঠাণ্ডা পানী খচি কেনে লাগছে লৈ। তো এইখিনি আছিল আজিৰ ভিডিঅ'টোত, একদম চিম্পুল ভিডিঅ' আছিল। তো যদি ভিডিঅ'টো ভাল পালে চাই, তো তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু কমেণ্ট কৰি জনাব ক'ত কি ইম্প্ৰুভ কৰিব পাৰোঁ, কেনেকুৱা হৈছে ভিডিঅ'টো।